বন্ধুসকল, যদি আপুনি এজন ষ্টুডেণ্ট বা আপোনালোকৰ ঘৰত কোনোবা এজন ষ্টুডেণ্ট আছে যিসকলে ক্লাছ 1ৰ পৰা হাই ছেকেণ্ডেৰী বা ক্লাছ 12 লৈকে পঢ়ি আছে, বা আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে ক্লাছ 1ৰ পৰা হাই ছেকেণ্ডেৰীলৈকে পঢ়ি আছে, তেনেহ'লে আপোনালোকক এই ভিডিঅ'টো চোৱাৰ অত্যন্ত প্ৰয়োজনীয়। বন্ধুসকল, যদি আপোনালোক ক্লাছ 1ৰ পৰা ক্লাছ 12 লৈকে যদি পঢ়ি আছে বা ঘৰৰ ওচৰে পাজৰে কোনোবা ষ্টুডেণ্ট এনে এজন ষ্টুডেণ্ট আছে আৰু আপুনি দীক্ষা মোবাইল এপ্লিকেশ্যনটোৰ বিষয়ে নাজানে, তেনেহ'লে চাওক মোৰ এই ভিডিঅ'টো। দীক্ষা মোবাইল এপ্লিকেশ্যনটো এনেকুৱা এটা এপ্লিকেশ্যন য'ত ক্লাছ 1ৰ পৰা ক্লাছ 12 লৈকে সকলোখিনি বিষয়ত সকলো ভাষাত, যি ভাষা ভাৰতবৰ্ষত প্ৰচলিত হৈ আছে, অসমীয়া, হিন্দী, বেংগলী, বড়ো, যিকোনো ভাষা, সেই ভাষাত আপুনি ক্লাছ 1ৰ পৰা ক্লাছ 12 লৈকে সকলো বিষয়ত ঘৰতে থাকি শিক্ষা লাভ কৰিব পাৰিব বা সকলো বিষয়ত জ্ঞান অৰ্জন কৰিব পাৰিব দীক্ষা মোবাইল এপ্লিকেশ্যনটোৰ জৰিয়তে। নকৰোঁ কাৰো সময় বৰবাদ, বলক কৰোঁ আমাৰ ভিডিঅ'টো ষ্টাৰ্ট। হেল্ল' বন্ধুসকল, মই ইণ্টাৰনেটত আপোনাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ লাভদায়ক মোৰ এই নতুন আছামিছ এডুকেশ্যন চেনেলটোলৈ। দীক্ষা মোবাইল এপ্লিকেশ্যনটো এনেকুৱা এটা এপ্লিকেশ্যন য'ত ক্লাছ 1ৰ পৰা ক্লাছ 12 লৈকে সকলোখিনি বিষয়ত ভিডিঅ'ৰ মাধ্যমেৰে ভিডিঅ' প্ৰভাইড কৰা হয়, শিক্ষা দিয়া হয়। সকলোখিনি বিষয়ত আপুনি আছামিছ মিডিয়াম হ'ব পাৰে, হিন্দী মিডিয়াম হ'ব পাৰে, বেংগলী মিডিয়াম হ'ব পাৰে, তাত বিভিন্ন মিডিয়ামৰ দিয়া থাকে। আপুনি অকল তাত আপোনাৰ ভাৰতবৰ্ষৰ কোনটো ষ্টেটত থাকে আৰু কোনটো বৰ্ড আপোনাৰ শিক্ষা মাধ্যম যোনটো, আৰু সেইটো কি মাধ্যমত পঢ়ে বা কোনটো বৰ্ডত পঢ়ি আছে, সেইটো চিলেক্ট কৰি ল'লে হ'ল। তেনেহ'লে বলক এই ভিডিঅ'টোত মই দেখাইছোঁ কেনেকৈ কি কৰিব লাগিব আৰু কেনেকৈ শিকিব। প্ৰথমতে আপোনাক যাব লাগিব প্লে ষ্ট'ৰত, আৰু প্লে ষ্ট'ৰত গৈ চাৰ্চ মাৰক DIKSHA দীক্ষা। লগে লগে একেবাৰে ওপৰত ওলাই আহিব দীক্ষা ফৰ স্কুল এডুকেশ্যন, আৰু এই মোবাইল এপ্লিকেশ্যনটোক ইনষ্টল কৰক আপোনাৰ মোবাইলত। ইনষ্টল হোৱাৰ পাছত অপেন কৰক। অপেন হোৱাৰ পাছত কি কৰিব লাগিব চাওক। ইয়াত আহিব বিভিন্ন ভাষা, আৰু এই ভাষাত মই চুজ কৰিম অসমীয়া, কিয়নো মই আছামিজ পঢ়িব লাগে, অসমীয়া মাধ্যমৰ হয়। আপুনি যিকোনো এটা চুজ কৰিব পাৰে, হিন্দী, ইংলিছ, বাংলা, গুজৰাটী, মাৰাঠী চিলেক্ট কৰি লওক। তাৰপাছত আপুনি কি শিক্ষক নে শিক্ষাৰ্থী, কি কৰক তাত ক্লিক কৰি দিয়ক। মই শিক্ষাৰ্থী হিচাপে ক্লিক কৰি দিছোঁ। তাত ইয়াৰ পাছত আপোনাৰ বৰ্ডটো চিলেক্ট কৰিব লাগিব। তলত দিয়া আছে বৰ্ড বাছি লওক বুলি, নহ'লে ওপৰত স্কেন কৰি বুকৰ পৰা আপুনি বহুতখিনি শিকিব পাৰে। এতিয়া বৰ্তমান বৰ্ডটো চিলেক্ট কৰি লওক। আপোনাৰ ষ্টেট কি বা আপোনাৰ বৰ্ড কি, ইয়াত মই চিলেক্ট কৰিম ষ্টেট বৰ্ড আছাম। চিলেক্ট কৰা হ'ল। তাৰ পাছত এতিয়া কৰিব লাগিব আমাক এতিয়া মাধ্যম বাছি লওক। এতিয়া মাধ্যমটো বাছি ল'ম বা মিডিয়ামটো বাছি ল'ম। এতিয়া মই বাছিম আছামিজ মিডিয়াম, আৰু লগত আৰু একটা মিডিয়াম বাছি লৈছোঁ ইংলিছ মিডিয়াম। ক্লিক কৰি দিলোঁ। শ্ৰেণীটো বাছি লওক বুলি কৈছে, মানে ক্লাছ মই যিকোনো এটা কৰি দিওঁ। ইয়াত কৰি দিছোঁ মই ক্লাছ 8টো কৰি দিওঁ। আপুনি আপোনাৰ যোনটো ক্লাছ সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত প্ৰচেচিং জাৰি কৰক, অব্যাহত ৰাখক। এতিয়া কি কৰিব চাওক। এতিয়া আপোনাৰ জিলা কি, জিলাটো চিলেক্ট কৰি লওক। মোৰ এতিয়া তিনিচুকীয়া, চবেই জানে মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ, তো মই তিনিচুকীয়া ডিষ্ট্ৰিক্ট ইয়াত চিলেক্ট কৰি ল'ম। আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব পাৰিব। তিনিচুকীয়াত মই চিলেক্ট কৰি দিলোঁ, প্ৰদান কৰি দিলোঁ। এতিয়া ওলাই আহিব মেইন মালটো, তাৰ মানে যি আমাক শিকিব লাগে সেইটো। এতিয়া ওপৰত ক্লাছ চেঞ্জ কৰিব পাৰে, ক্লাছ 8, 9 যিকোনো আপোনাৰ যোনটো ক্লাছ লাগে 1ৰ পৰা। তাৰ আপোনাৰ মিডিয়াম চেঞ্জ কৰিব পাৰে, আছামিজ, বেংগলী, হিন্দী, মাৰাঠী, ইংলিছ, যিকোনো আপোনাৰ। আৰু ইয়াত বহুতখিনি ছ'চিয়েল চায়েন্স, মেথামেটিক্স সকলো ছাবজেক্ট দিয়া থাকে। আৰু ইয়াত আপুনি ক্লিক কৰাৰ পাছত আপোনাক বহুতখিনি লেচন ওলাই আহিব, যোনটো লেচনত আপোনাক পঢ়িব লাগে। সেইটো বিষয়ত ভিডিঅ'ৰ ছেশ্যন এটা আৰম্ভ হ'ব, তাত ক্লিক কৰিলে। আৰু এই ভিডিঅ' ছেশ্যনত আপুনি শিকিব পাৰিব সকলোখিনি কথা, সকলোখিনি বিষয়ৰ প্ৰশ্ন উত্তৰ তাত ভালদৰে দিয়া হ'ব এই ভিডিঅ'টোত। মানে তাত যোনবোৰ ভিডিঅ' দিয়া থাকে তাৰ পৰা শিকিব পাৰিব সকলোখিনি বিষয়ৰ
সকলোখিনি কথা। সো বন্ধুসকল, এইটো আছিল দীক্ষা মোবাইল এপ্লিকেশ্যন, য'ৰ পৰা আপুনি শিকিব পাৰে সকলো বিষয়, যিখিনি বিষয় ক্লাছ 1 পৰা ক্লাছ 12 লৈকে যিখিনি বিষয় থাকে, যিমান লেচন থাকে সকলোখিনি শিকিব পাৰে এই মোবাইল এপ্লিকেশ্যনটোৰ পৰা, যিটো মই দেখুৱাই গৈছোঁ অলৰেডি। আৰু একটা ভাল খবৰ আহিছে ষ্টুডেণ্টসকলৰ বাবে, যিহেতুকে অসম চৰকাৰে টিভি চেনেল আৰম্ভ কৰিব লৈছে, আৰু সেই চেনেলটোৰ নাম হৈছে জ্ঞান ব্ৰিক্স। আপুনি লাভ উঠাব পাৰে এই চেনেলটোৰ পৰা এজন শিক্ষক বা এজন শিক্ষাৰ্থী হিচাপে। যদি ভিডিঅ'টোৰ পৰা কিবা শিকিব আৰু জানিব পাৰিছে, তেনেহ'লে ভিডিঅ'টোক লাইক কৰক আৰু ভিডিঅ'টো বন্ধুসকলৰ লগত শ্বেয়াৰ কৰক, যাতে তেওঁলোকে কিবা শিকিব আৰু জানিব পাৰিব এই ভিডিঅ'টোৰ পৰা। ভিডিঅ'টো শেষ হোৱাৰ আগতে